নমস্কাৰ প্ৰিয় আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল তথা আমাৰ মৰমৰ বন্ধু বান্ধৱীসকল। এই মুহূৰ্তত আজি আমাৰ বিশেষ অতিথি শিতানত লগ পাইছোঁ। আপোনালোকৰ সকলোৱে চিৰ পৰিচিত অভিনেতা, আমাৰ সকলোৱে মৰমৰ আৰু প্ৰিয় অভিনেতা তথা ৰেঙনি টিভিত সম্প্ৰচাৰ হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ আপোনালোকৰ সকলোৱে মৰমৰ এটা চৰিত্ৰ ৰাকেশ। আমি তেওঁৰ আচল নাম হৈছে ৰিণ্টু বৰা। আহকচোন আমি ৰাকেশ তথা ৰিণ্টু দাৰ সৈতে আমি অকণমান আজি তেওঁ বিষয়ে অকণমান জানো। আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ মাজত তেখেতক লগ পাইছোঁ আজি। ৰিণ্টু দা, আপোনাক আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰিণ্টু দা, আপোনাৰ সু অভিনয় আৰু আচলতে আমি চাই থাকোঁ আপোনাৰ ইমান সুন্দৰ অভিনয় কৰে। বেহাবাৰী আউটপোষ্টত আপোনাৰ সু অভিনয় ভাল অভিনয় আমি দেখি আছোঁ। ধন্যবাদ। আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘত আপোনাক লগ পাই আমি যথেষ্ট সুখী। পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি অভিনয় জীৱন কেনেদৰে আগুৱাই নিছিল বা কাৰ পৰা প্ৰেৰণা পাইছিল, কাৰ পৰা অভিনয় জীৱনটো আগবঢ়াই নিবলৈ সুবিধা পাইছিল? মই পোনপ্ৰথমে যেতিয়া জীৱনত প্ৰথম অভিনয় কৰিম বুলি মানে মনতে অকণমান ভাবিছোঁ আৰু তেতিয়া মই মানে যিখন স্কুলত পঢ়িছিলোঁ স্কুলখনৰে আমাৰ শিক্ষক আছে জিতেন বৰা ছাৰ। ছাৰে মানে মোক আচলতে মানে প্ৰেৰণা দিছে। তেওঁ নাটকখন মানে পৰিচালনা কৰি দিছিলে ক্লাছ 7 মান থাকোঁতে মচৌলে। আমি তাতে গৰম বন্ধত কৰিছিলোঁ। আৰু তাতকো ডাঙৰ প্ৰেৰণাটো আমাৰ দেউতায়ো মানে অভিনয়ৰ লগত জড়িত আছিলে। গাঁৱৰ নাট ভাওনা কৰিছিলে। তেখেতৰ নামটো মোৰ দেউতাৰ নাম প্ৰয়াত পদ্মকান্ত বৰা। নাই তেখেত মোৰ দেউতাও মই তেখেতকো আমি শ্ৰদ্ধা জনাইছোঁ। সকলো আৰু তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আপোনাৰ দেউতাক। আচলতে আপোনাৰ দৰে এজন সন্তান আমি লাভ কৰিছোঁ। যিহেতু আকাশবাণী হয়তো জড়িত, যিহেতু আপুনি আকাশবাণী নগাঁও কেন্দ্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে এটা সম্পৰ্ক আছে, সেই বিষয়ে আপুনি অকণমান আমাক জনাওকচোন। তাতে মানে মই আচলতে আকাশবাণীৰ লগত জড়িত মানে আজি বহু বছৰৰ পৰাই জড়িত। বৰ মানে চেগা চুঙাকেহে অৱশ্যে বৰ মানে সাংঘাতিক একেলগে মানে কাম কৰিবলৈ সুবিধাও আমি আচলতে আগতে বিচাৰিছিলোঁ, তেতিয়া সুবিধা পোৱা নাছিলোঁ, নেজানিছিলোঁ। পিছত যুৱবাণী অনুষ্ঠান এটাৰ যোগেদি তাতে যাব লগা হ'ল। পিছত আৰু মই নিজে লিখা নাটকৰ কিছু তাতে মানে হেৰি হ'ল আৰু ৰেকৰ্ড হ'ল। তাতে তেনেকেই মই অৱশ্যে মোৰ দুখন হ'বলা নাটক তাতে ৰেকৰ্ড কৰিলে। তাৰপৰা সেয়া বাজিলে। তেনেকেই মই মানে নগাঁও ৰেডিঅ'ৰ লগত জড়িত। পাছত মই গুৱাহাটী ৰেডিঅ'ৰ লগতো জড়িত হৈছিলোঁ। গুৱাহাটী ৰেডিঅ'য়ে মোক মানে নিজাকে অনুষ্ঠান এটাও দিছিলে যে মই 5 মিনিটৰ এটা মানে শ্লট দিছিলে, য'ত মানে ধৰক মই অলপ এনেকুৱা কমেডি ব্যংগ এনেকুৱা লিখিব লাগে। কিন্তু মইহে অৱশ্যে নোৱাৰিলোঁ। সময়টো দিছিলে যদিও মানে সেইটো কৰিবলৈ অলপ মানে দায়িত্ব, এইবোৰ লিখা মেলা দায়িত্ব থাকে যে। মোৰ অনুভৱ হয়, ৰং চোৱা বুলি এটা অনুষ্ঠান আছিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰত, হাঁহি খোৰাক যোগোৱা, সেই অনুষ্ঠানটোৰ কথাই হয়তো তেওঁলোকে মানে মোক কৈছিলে 5 মিনিটকে মানে এবাৰ 5 মিনিটকে বাজিব। কিন্তু মানে কথাটো মই দায়িত্ব লৈছিলোঁ, কেইখনমান স্ক্ৰিপ্ট দিছিলোঁ। আৰু তেওঁলোকক মানে মই কৈছিলোঁ যে যদি মই বেলেগক দায়িত্ব দি যদি মই মাজে মাজে দি থাকিলে হয় দিব পাৰিম, এনেই সদায় অনবৰত লাগি থাকিব পৰাকে মানে বেলেগ কামো থাকে কাৰণে নিমিলিলে মোৰ। যি কি নহওক তাৰ বাহিৰেও এইবাৰ আৰু কিবা নাটকৰ কাৰণে বিচাৰিছিলে, নাটকো দিলোঁ তেনেকে। গতিকে সেই তেনেধৰণে জড়িত আৰু ৰেডিঅ'ৰ লগত। ৰেডিঅ' বহুকেইবাৰ গৈছোঁ, তাত ৰেডিঅ' নাটকো কৰিছোঁ আমি। ৰেডিঅ' নাটকবোৰ কৰিবলৈ মাতোতে গৈছোঁ। কিন্তু মানে এতিয়া এনেকেই আৰু জড়িত আৰু। নিশ্চয় জানি ভাল লাগিলে।